গাইজ কি ধুনীয়া ভিউ চব দেৱাশিষ তো বিয়া খাবলৈ আহি কি ধুনীয়া ভিউ পাই আছো হেল্ল' ফাইনেলি ডাঙৰ মানুহ আৰু অৰ্ণৱ জ্যোতি ৰাইজা ভাল লাগিলে আমি আহিলো কাৰণে ভাল লাগিলে তোক লগ হেল্ল' গাইজ কি খবৰ আপোনালোকৰ সকলোৰে মোৰ বাৰু বঢ়িয়া আৰু বলক বহুত দিন বিয়া খোৱা নাই যিহেতু আজি বিয়া খাবলৈ যাওঁ মানে গোটেই ক'বলৈ গ'লে 2-3 মাহমান ভালদৰে বিয়াই খোৱা নাই বিয়া ওলোৱাই নাছিলে বাৰু আৰু আজি ওলাইছে যিহেতু দুখনকৈ এদিনতে বিয়া আৰু তাকো মোৰ ভাল বন্ধু দুজনৰ বায়েকৰ মানে ইটোক এৰিবও নোৱাৰি সিটোকো এৰিব নোৱাৰি আৰু দুয়োটা বিপৰীত দিশত এটা হৈ তাত এটা হৈ তাত তথাপিও দুটাকে এটেণ্ড কৰিবলৈ ট্ৰাই কৰিম আৰু ব'লকচোন আজি বিয়াকে খাওঁগৈ আজি মই পিন্ধিম ৰ'ব কেমেৰাটো লেন্সখন আকৌ গেলা হৈছিলে আজি যিহেতু মই এইখন পিন্ধিম বুলি ভাবিছোঁ মেখেলা চাদৰ বাইদেৱে এইখন মেখেলা চাদৰ মোৰ মাহীৰ হয় মই তেওঁৰ পৰা কি বুলি কয় লৈ আনিলোঁ আৰু দেখিছে দুটা প্ৰেজেণ্ট যিহেতু মানে দুয়োটাৰ লগৰ বিয়াত মই এটেণ্ড কৰিবই লাগিব সেইবাবে দুটা প্ৰেজেণ্ট আনি থৈছোঁ আৰু এতিয়া বোলো ওলাই লওঁ বহুত দেৰি হৈ গ'ল মোৰ চ' গাইজ মই পূৰা ৰেডি হৈ গ'লোঁ আৰু আপোনালোকে অকণমান গম পাইছে চাগে কেমেৰা কোৱালিটিটো ভাল হৈ গ'ল কাৰণ এই আস্থা বাইদেউ মানে নতুন ফোনত আমি কৰিছোঁ আৰু ফোনটো গাইজ কি চাওক Samsung S23 আজি আহি পাইছেহি আৰু আজি বিয়া আৰু ইয়াত ফাৰ্ষ্ট ভিডিঅ' ফাৰ্ষ্ট ফটো মোৰ থেংক ইউ আৰু মাৰ ৰেডি হৈ গ'লে মাৰ লুক আস্থাৰ লুক আৰু মোৰ লুক কেনেকুৱা লাগিছে আমাক ক'ব ধুনীয়া লাগিছে যদি লাইক বেছিকৈ মাৰিব কমেণ্ট কৰিব বেয়া লাগিছে যদি একো নক'ব প্লিজ ব'লক এতিয়া আমি যাওঁ বহুত লেট হৈ গ'লোঁ গাইজ কি ধুনীয়া ভিউ চব দেৱাশিষ তো বিয়া খাবলৈ আহি কি ধুনীয়া ভিউ পাই আহি আছোঁ আৰু দলংখন চাওক নাইচ মজা আহিছে গাইজ ইয়াৰ ঘৰলৈ আহিবলৈ চাওক কিমান দূৰ লাগিছে এতিয়া পোৱাহি নাই লোকেশ্যনটা একেই নহৈছে ইমানেই দূৰ পালা ক'ত ভাবি দেৱাশিষ এইডোখৰ পাবলৈ গাইজ কিমান দূৰ লাগিছেনে আমি পাগল হৈ গৈছোঁ চবেই বাট এনিৱেজ যিহেতু লগৰ হৈ আহিব লাগিবই তো আহি আছোঁ গাইজ ফাইনেলি পাইছোঁহি আৰু দেখিছে যেনে তেনে ফাইনেলি য়েছ নেক্সট লেফ্ট পাইছোঁ ফাইনেলি আস্থা পাইছোঁহি দেই ভোক দেৱাশিষ পিজ্জা বহুত ভোক লাগিছে দুপৰীয়া খানা নোখোৱাকৈ আহিছিলোঁ ভাবিলোঁ বহুত ওচৰ বুলি মানে দূৰ ডাইৰেক্ট গৈ প্ৰথমতে খাম তাৰপিছত গিফ্ট দিম ফাইনেলি গাইজ ইমান দূৰ ইমান দূৰ ভোক লাগিছে প্ৰথমতে খুৱাই ল'বি দেই দেচোন কেনেকৈ কথাটো শুন বহুত ভোক লাগিছে প্লিজ খুৱাই লওঁ ব'লো গাইজ যাওঁ গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ বিয়াত যেনে তেনে ইমান কষ্টত আহি পাই গ'লোঁ আৰু দেৱাশিষকতো দেখিলে বাইকক দেখাম আমি ৰ'ব মানে অকণমান আলহী বেছি হৈছে তো দেখাই আছোঁ ভালদৰে এইটো হৈছে দেৱাশিষৰ ঘৰৰ পৰিৱেশ বিয়া ঘৰৰ আৰু লগৰবিলাক এফালে গৈছে বোলে তাহাঁতক আহিলে আৰু লগৰ ভালকৈ দেখাই হয় আস্থা ধুনীয়া লাগিছে নে গাইজ কৰি দিয়কচোন সেইবিলাক বেয়া লগা নহয় এইটো আমাৰ ওখ ল'ৰাটো দেৱাশিষ জিলিকি থাকে এয়া মা বোলে চাবতে কোনোবা এজন আহিছে একদম ডাঙৰ মানুহ আৰু অৰ্ণৱ জ্যোতি ৰাইজা এইবোৰ ব্লগত নিদিবি দেই চ' এই আৰু সেইপিনে ৰাকেশ পুৰী আৰু কোন আছে আৰু মই চিনি নাপাওঁ চাগে সমীৰ নাথ চব আছে চ' সেয়া খানা খাওঁগৈ এতিয়া বৈ তই নকওঁ নি নালাগে মই খাওঁগৈ এইজনী দেখিছেনে নিজৰ দুটা ফোন লৈ শ্ব' অফ কৰি আছে পাৰ্টি বোলা বস্তুটো দিয়া নাই এতিয়ালৈকে লাজ পাব লাগে লাজ পইচা নাই 40,000 টকীয়া ফোন কিনিছে পইচা নাই এইটো মাৰি আছে কথা ক'ব লাগে ব্লগত কেলে নিম গাইজ শিৱসাগৰ কলেজ যোনে যোনে পঢ়ে পাৰ্টি খুজিবা কি কিনো ন প্লিজ গাইজ এই যে কয় যে সময় হৈ গ'লে কিছুমান লগৰে পাহৰি যায় যে এয়া এই পাহৰি গ'ল এইক মাতিলে মোক মাক মাতিলে বাট মোৰ ওচৰ দি গ'ল মোক নাই মতাই বৰ বেয়া কথা দেই বহুত বেয়া কথা ইমান মানুহক নেমাতা
লগক নামাতে মা এই ভগৰ কাৰণে ভয় খাই আছিলো মোৰ ব্লগৰ কাৰণে কি ভয় খাব লগা হ'ল ভালে হ'লে এই আমাৰ লগৰ পুৰণা লগৰ গৌৰৱ আৰু কেইটামান আছে এইটো দেখিলে অৰ্ণৱ আৰু আছে আৰু দেখাই দিম চলো अभी खाना खाने चलते हैं फाइनली ना आस्था बोले আমি খানা জেগা পাই গ'লো মিট আস্থা বৰুৱা মিট মোৰ মাহী এণ্ড এইপিনে মা এইপিনে মামা 20 minutes later আমাৰ কইনা এয়া আমাৰ কইনা ভায়েক দেৱাশিষ বাই বাই ৰ এয়া ফটোগ্ৰাফাৰ দাদাজন বহুত জ্বলাম আৰু আমি বহুত জ্বলাম বা আহিছোঁ দেই আহিছোঁ বাই 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 কৈ দিয়া বাই বাই লৈ লওঁ ভিডিঅ'ত আহিছোঁ লগৰ আহিছোঁ যাব আমাৰ পিনে শিৱসাগৰলৈ হেল্ল' দেৱাশিষ আমি যাওঁ আৰু এতিয়া ভাল লাগিলে আমি আহিলো কাৰণে ভাল লাগিলে তোক লগ বাকী লাইফত নাপাওঁ আজি যোনটো কাম কৰিলো কি কৰিলো পাছত কম কেতিয়াবা আমি যাওঁ আৰু এতিয়া ব'লক বাই বাই এখন বিয়া আমি মানে আধা ৰাস্তা আহিছিলোঁহে গাড়ী বেয়া হৈ থাকিলে বেয়া গাড়ী হোৱা নাই একচুৱেলি ইয়াত ইমানেই ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰ আছে নাই আৰু গাড়ীখন অকণ হাইটটো চাপৰ যে তো চাইলেঞ্চাৰডাল মানে সলকি গ'ল অকণ বেয়া হৈ আছিলে বাৰু এতিয়া বহুত সলকি গ'ল এতিয়া আমি যেনে তেনে এখন পালোহি আৰু গেৰেজ আংকলজনে জানে বোলে তো তেওঁ কৰি দিব আৰু বহুত লেট সিখন বিয়া আল্লাই জানে কেতিয়া পামগৈ চৰি অভিজ্ঞান কিবা এটা কৰি হ'লেও যাম তো টেনশ্যন নল'বি বাছ প্ৰে কৰক যে আপোনালোকে গাড়ীখন সোনকালে ঠিক হওক আৰু ফাইনেলি গাইজ আমি উভতিছোঁ আৰু গাড়ী ঠিক হৈ গ'ল এতিয়া আমি চবেই ফাইনেলি কষ্টৰে মষ্টৰে ওলালোঁ আৰু যেনে তেনে জানমাৰী এইপিনে আছে বেক টু শিৱসাগৰ Second cone Biya. ফাইনেলি গাইজ আন এখন বিয়ালৈ আহি পাই গ'লোঁ হেল্ল' ফাইনেলি Yes, finally বুলগ আহি পাই গ'লো সো গাইস বহুত ভাল লাগিছে চাহিগত মই তাকে ভাবিছো কিমান কষ্ট লাগিছে গম পোৱা নাই কেলে গাড়ী চাই বেয়া হ'ল এটা আছে এৰা ইমান দেৰি হ'ল ষ্টিল আহি পাই গ'লো থ্যাংক ইউ আৰু আপোনাৰ পোৱালিজন দেখাম চাব দেই বহুত কিউট পোৱালিজন দেখাম এই নাম তোমাৰ নামটো কৈ দিয়া বিষ্ণুপ্ৰিয়া দেই তাইৰ নামটো অঁ বিষ্ণুপ্ৰিয়া এয়া বা ফাইনেলি চব ব'লক আৰু ওপৰলৈ যাওঁ লগৰখিনি তলতে পালোঁ আৰু ওপৰলৈ যাব লাগিব যিহেতু কৈ যাম ব'লক গাইজ আমি ইমানেই লেট হৈ গ'লোঁ কইনা কাপোৰ সলাবলৈ গ'লোঁ কইনাই নাই দিয়া ৰ'ব লাগিব আকৌ মোৰ কপাল আৰু আছে গাইজ আহিছিলোঁ খাবলৈ পঠিয়াই দিলে কইনা নাই কাৰণে বেয়া খাইছে মই আৰু এখন বিয়া খাই আছোঁ বেলেগ আৰু বেলেগ আৰু এডাল এনডিজেৰ নি বিউটিফুল গাৰ্ল এইবোৰ আৰু আমাৰ কি বুলি কয় সৰস্বতী পূজা মিছ সুন্দৰী একেবাৰে সঁচাকৈ সুন্দৰী ন আৰু লাইটটোৱে আমি ইমানে বগা হৈ গৈছে নাই লাইটটোৱে ফ'কাছ কৰা নাই এতিয়া কৰিছে নাই মই ভিডিঅ' কৰিছিলোঁ এয়া ব্ৰেভি চন্দ্ৰিকা এই মানে বহুত লেভেল হৈছে গাইজ মোৰ লেভেল ধুনীয়া হৈ মোৰ লেভেল নাই গাইজ এই বহুত লেভেল হৈছে গাইজ আমাক পাতা চাতা নিদিয়া হৈছে গাইজ Shut your mouth, guys. বহুত বেছি লেভেল হৈছে গাইজ Shut up. একো লেভেল নাই লাল পৰি ব্লেক পৰি ভাইলেট পৰি জুনিয়ৰ এটা ৰেহেন শৰ্মা না মোৰ ঘামি অৱস্থা নাইকিয়া হৈ গ'ল ষ্টিল মনত ব্ৰাইট হৈছে
she's naturally pretty, you know. Oh, thank you so much. By the way, মই চবতে জমনি হৈ গ'ল মই আহিলোঁ কইনা মানে ৰেডি হ'বলৈ গ'ল গিফ্টটো দিয়া নাই আৰু তাই খাবলৈ আহিলোঁ চব খাই লওঁ প্ৰথমতে এয়া কি কয় আমাৰ বুলৰ অভিজ্ঞানৰ ঘৰৰ খানা এয়া মায়ে খাই আছে মই মানে আধা খাই দিলোঁ মানে ভোক লাগিছিলে ভোক লাগিছে আৰু এহাতি ছোৱালীকেইজনীয়ে দেখিছে ন ভিডিঅ' বনোৱাত লাগি গ'ল আৰু এইপিনে বাহাতে খাই আছে খাই গৈ দিয়ক খাই লওঁ তাৰপাছত আপোনালোকে পাতিছোঁ এই বাজনী ইমান চুইট হয় লালমোহন মোৰ কাৰণে আকৌ উলিয়াই আনিছে ভৰাই দিয়া পাছতো থেংক ইউ ৰ'ব মোৰ কাজিনটোক দেখাইছোঁ প্লেট চাওক তাৰ গাইজ প্লেট দবাই দিছেহি পুৰা অ' হেল্ল' কি খবৰ বহুত দিনৰ মূৰত গাইজ মোৰ ছিনিয়ৰ দে বহুত ধুনীয়া মডেলিং কৰে হাই গাইজ হা য়েছ ব্লগিং মই এইটো বছৰৰ পৰা কৰি আছোঁ এক ছেকেণ্ড ধৰা Okay guys, এই চেনেলটো লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব থেংক ইউ আৰু মোৰ ছিনিয়ৰৰ কথা শুনিব চবে গিফ্টটোকে দিবলৈ দিয়াচোন মই প্ৰথমতে এইপিনে পৰা লাইটটো আহিছোঁ হেল্ল' গাইজ এইপিনে মোৰ কলেজৰ ষ্টুডেণ্ট লগৰ ষ্টুডেণ্ট তেনেকৈ টিচাৰহে মই লগৰ চব লগৰ এইটো নহয় এইটো লগৰ কাম জুনিয়ৰ কাম লগৰ চব হয় এবছৰ কিনে ড্ৰপ ল'লে আল্লাই জানে আকৌ আহিনো মোৰ ডিপাৰ্টমেণ্টে পালেগৈ এইটোতো তামাম জুনিয়ৰ বটানী কেমেষ্ট্ৰি জুলজিটো কেমেষ্ট্ৰি সব ডিপাৰ্টমেণ্ট কৰিছে ফালৰ পৰা গাইজ বৰ্তমান চলি আছে ফটো ভিডিঅ' ছেশ্যন খালি কইনা এতিয়ালৈকে অহা নাই যাৰ বাবে মই ৰৈ আছোঁ গিফ্টটো দিবলৈ ওলাইছোঁ ভিডিঅ' আৰু ফটো খোজোঁ ইমান গৰম Look at this! কি ধুনীয়া বে গাইজ আমাৰ অলমষ্ট খতম হৈছেই মধুলিকাই ফোনত চাই আছে নিজৰ ফটোজবোৰ এইপিনে মোৰ দাদা ফটো ছেশ্যন হৈছে ভৰি বিগাইছে বোলে আৰু অকণমান আমি এই ধুনীয়া মহলটোত খোজকাঢ়ি লৈছোঁ কাৰণ এই বিয়াখনৰ বাবে বহুত এক্সাইটেড আছিলোঁ আজি যিহেতু শেষেই হ'ব বাকী চব বঢ়িয়া এই লোৱা ৰৈ আছিলোঁ তেওঁ মা দেই তাকে বা আমাৰ বিয়া তাকে ব্লগ আহিব চব মোৰ ইমানেই ভাগৰ লাগিছে নাই মই আজি দিনটো একোৱে খোৱা নাই মানে কি ক'ম একোৱে খোৱা নাই ডাঙৰ বাই ঠিক আছে 2 নম্বৰ বাইকৰ বিয়া এটাই ল'ৰা গোটেই দায়িত্ব বুলৰ ওপৰত আহি পৰিছে মই খানা কি হৈছে দেখিছোঁ কিন্তু খানা ভাল হৈছে মই খানা খোৱাই নাই বহুত ধুনীয়া বনাইছে খানা তোমাৰ মানে ছাকচেছ হৈছে বায়াৰ বিয়া নালাগে তুমি পালো তাই ধুনীয়াই কৈছে হাই গাইছ মোৰ নামটো বিষ্ণু বিয়া ইমানেই কিউট বিয়াত এজন কোনোবা মানুহ নাহিলে তাৰ কোনোবা নাহিলে মানে বহুত মনটো ভাঙা তাৰ একো নাই আমি আহিলোঁ ন একদম তাকে ঠিক আছে গাইজ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ বাই